এইজন হৈছে অসমৰ মিছলীয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰনুজ পেগু। সদায় ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা দেখা যায় এইগৰাকী শিক্ষামন্ত্ৰী। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ বাৰে বাৰে মিছা প্ৰতিশ্ৰুতি দি আছে এইগৰাকী শিক্ষামন্ত্ৰীয়ে। এইগৰাকী শিক্ষামন্ত্ৰীয়ে কি মিছা প্ৰতিশ্ৰুতি দিছে সবিশেষ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এইগৰাকী শিক্ষামন্ত্ৰীয়ে কৈছে যোৱা বছৰ অৰ্থাৎ 2022 চনত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 30 আৰু 31 মেত ঘোষণা কৰা হৈছিল। এই বছৰত 30 আৰু 31 মেত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিছে এইগৰাকী মিছলীয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰনুজ পেগু। ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হৈছে যোৱা বছৰ অৰ্থাৎ 2022 চনত সঁচাকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 30 আৰু 31 মেত ঘোষণা কৰা হৈছিল নেকি? আপোনালোকক জনাব বিচাৰিছোঁ যোৱা বছৰ অৰ্থাৎ 2022 চনত মেট্ৰিক পৰীক্ষাৰ ফলাফল 7 জুনত ঘোষণা কৰিছিল আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 27 জুনত ঘোষণা কৰিছিল। ইফালে এইগৰাকী মিছলীয়া শিক্ষামন্ত্ৰীয়ে ক'লে যে 30 আৰু 31 মেত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। এইগৰাকী শিক্ষামন্ত্ৰীয়ে কিছুদিন পূৰ্বে কৈছিল যে CBSEৰ আগতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। ইফালে CBSE দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে আনফালে অসমত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নোৱাৰিলে। CBSEত প্ৰায় 21 লাখ ছাত্ৰ ছাত্ৰী আছিল। সেই 21 লাখ ছাত্ৰ ছাত্ৰীৰ ফলাফল ঘোষণা কৰিলে। ইফালে অসমত কেৱল মাত্ৰ 4 পৰা 5 লাখ ছাত্ৰ ছাত্ৰী। এই 4 পৰা 5 লাখ ছাত্ৰ ছাত্ৰীৰ ফলাফল ঘোষণা কৰিব নোৱাৰিলে এইগৰাকী মিছলীয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰনুজ পেগু। এইগৰাকী শিক্ষামন্ত্ৰীয়ে কৈছে যে 30 মেত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু 31 মেত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। ইয়াৰ পিছতেই সন্দেহ প্ৰকাশ কৰা হৈছে যে সঁচাকৈ 30 আৰু 31 মেত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব নেকি? এতিয়া ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ চিন্তিত হৈ আছে। ইফালে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনুজ পেগুৱে বাৰে বাৰে মিছা প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হৈছে।